আৰু আৰু যি ধৰণে আমি দেখি আছোঁ যে এখন মঞ্চত বিভিন্ন প্ৰদৰ্শন হৈ আছে। আমি দেখিছোঁ অকল কাৰ্বি অনুষ্ঠান হৈ গ'ল, তেওঁলোকে প্ৰদৰ্শন কৰিলে। ইয়াত ৰাস পাতিছে, কিয় পাতিছে বা কিয় তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিছে কাৰ্বি নাচ কিয় কৰিছে বাৰু? আমাৰ সাংস্কৃতিকখিনি জীয়াই ৰাখিবলৈ, হয়নে বাৰু? তো গতিকে আমিও অসমীয়া চিনেমা চাই আমি অসমীয়া চিনেমাক জীয়াই ৰাখিব লাগিব। সকলোৱে নিজৰ ওচৰৰ ছবিগৃহত গৈ অসমীয়া চিনেমা উপভোগ কৰিব লাগিব। ইতিমধ্যে মোৰ যোৱা লংকাকাণ্ডৰ বন্ধু আপোনালোকে নিশ্চয় চাইছে। যিসকলে চোৱা নাই এতিয়াও চিনেমা হলত দি আছে, আপোনালোকে গৈ চাব পাৰে। আৰু যথেষ্টখিনি মই সঁহাৰি পাইছোঁ আৰু আপোনালোকে মৰম দিছে। আৰু মই ভোলা বম ভোলালৈও মই বহুত আশাবাদী যে আপোনালোকে সকলোৱে 9 ডিচেম্বৰৰ পৰা গৈ ভোলা বম ভোলা চাবগৈ। কিমান তাৰিখটো? 9 ডিচেম্বৰ। আৰু আমি ধৰি ধৰি চাম, ভোলা বম ভোলা চাম। আকৌ এবাৰ কওঁ, সকলোৱে ক'ব, ধৰি ধৰি চাম, ভোলা বম ভোলা চাম। ধন্যবাদ। মোৰ এইখিনিতে এটা কথা মনত পৰিছে, আপোনালোকে ইতিমধ্যে আপোনালোকক চিনাকি কৰি দিছে।